আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আজি যিহেতু উৰুকা সেইটো কাৰণে কাম বন কৰি ৰাতিপুৱা আজৰি হৈ এয়া জেতুকা পিচিলোঁ মিক্সিতে আৰু এয়া লগাই আছোঁ হাতত ধুনীয়াকৈ বছৰত যিহেতু এবাৰেই লগোৱা হয় তেনেকৈ লগোৱা নহয় আৰু জেতুকা লগালে আপোনালোকে জানেই ছালৰ ৰোগ নিৰাময় হয় লগতে আজি উৰুকা বিহু এপাক নাচি দিলোঁ আৰু এয়া ফটো দুকপিমানো ধুনীয়াকৈ তুলি ল'লোঁ আৰু এতিয়া হাজবেণ্ডে লৈ আহিছিলে কুকুৰা মাংস তাৰে আজি বইল বনাব লৈছোঁ এয়া বিলাহী কাটি ল'লোঁ লগত ধনিয়া বাংখুবন আৰু চিম্ফ ভাষাত বাংখুবন বুলি কয় আৰু এয়া নৰসিংহ মাটাং বনৰ কেঁচাটো নাই গুটি থৈ দিয়া আছিলে লগত জালুক এয়া আদা নহৰু পিচি ল'লোঁ পিঁয়াজ এনেকৈ আৰু বইলৰ কাৰণে আপোনালোকেতো জানেই একদম সহজ আচলতে বনাবলৈ কাৰণে বৰ বেছি টাইমো দৰকাৰ নাই তেনেকৈ কুকাৰত গোটেইখিনি ভৰাই দি নিমখ জোখ অনুসৰি দি এয়া দি দিলোঁ কুকাৰত 3টামান চিটি মাৰি আৰু অলপ উতলাই দিছোঁ জলুক অলপ সৰহকৈ দি দিছোঁ হাজবেণ্ডৰ চৰ্দি হৈ আছে পানী মই অলপ বেছিকৈ দিছোঁ কাৰণ ইয়াৰ জোলটো এক্সট্ৰাকৈ উলিয়াই খোৱা হ'ব আৰু খাই বৈ এয়া মাহ হালধি পিচিব লৈছোঁ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয় মই স্কিপ কৰি বনাইছোঁ বহুত দিনৰ মূৰত প্ৰায় 2-3 মাহৰ মূৰত ভিডিঅ' দিছোঁ এয়া তিয়াই থৈ দিছিলোঁ 2 ঘণ্টামান হ'ল মাহ আৰু হালধি লগত এয়া থেকেৰা ধুনীয়াকৈ পুৰি লোৱা হৈছে বজাৰৰ পৰা এই অকণমানি থেকেৰাটোতে 20 টকা লৈছে মিক্সিতে পিচিব লাগিব আৰু আচলতে ঘৰত সৰুৰ পৰা জনা হোৱাৰ পৰাই গৰু বিহু দিনাখন মাহ হালধিয়ে গা ধোৱা হয় আৰু মানুহ বিহু দিনাখনো মাহ হালধিয়ে গা ধোৱা হয় চাবোন লগোৱা নহয় বুলি কয় যিহেতু পৰম্পৰা হয় এইবোৰ মানি চলি আহি আছোঁ ইয়াত থেকেৰা গোন্ধটো যে ইমান ধুনীয়া লাগিছে বিয়া হোৱা আগলৈকে এইবোৰ কাম আপায়ে কৰি আছিলে আগতে দদৌ জীয়াই থাকোঁতে ৰাতিয়ে লাও বেঙেনা তিতা কৰলা কাটি থৈ দিয়ে মাখিলতি আনি থৈ দিয়ে মাখি শাক বনাই থৈ দিয়ে ধুনীয়াকৈ ৰাতিপুৱা আমি শুই উঠি গৰু গা ধুৱাই আমি নিজে গা ধুওঁ মাহ হালধিয়ে আজি বৰকৈ মনত পৰিছে এইবোৰ এতিয়া নিজে বনাই মেলি লৈছোঁ আৰু স্মাইল এইটো বৰ পিঠা ভাপত দিয়া পিঠা বহুত মাথা কিন্তু মাৰি এইটো যমুনাই বনোৱা বাই বাই কৈ দিয়া বিহু দিনাও ডিউটি ৰিকি ডিউটি যোৱা অলপ সময় পাছতে ভাইটি ওলালেহি আৰু তাৰ লগতে এয়া চাহ একাপ ময়ো লৈ লৈছোঁ তাকো দিছোঁ ই একদম ভিডিঅ' কৰা দেখি লাজে কৰিছে আৰু এয়া আমাৰ বোৱাৰীয়ে বনাই দি পঠিয়াইছে তিল পিঠা এইবাৰ ছেকেণ্ডবাৰ হৈছে তাইৰ বিহু আৰু লগতে এয়া বায়েকলৈ মৰম আমলৈ টোপ লগতে সৰু দাদা কেৰেলাৰ পৰা আহিছে যিহেতু মোৰ কাৰণে এয়া চাবোন দি পঠিয়াইছে চাওকচোন একদম অমিতা আৰু একদম অমিতা এফাল দি পঠিওৱা নিচিনা লাগিছে আৰু বহুত ধন্যবাদ থাকিল ইমানখিনি মৰম দিয়াৰ বাবে আৰু লগতে এয়া মই তৰা গাজলি গুচাই আছোঁ গাহৰি মাংসৰ লগত খাবলৈ কাৰণে বহুত টেষ্টি লাগে তৰা গাজলি আৰু আজি যিহেতু গৰু বিহু 100 এজাত শাক খাব লাগে কিন্তু ইয়াত 100 এজাতটো শাক বিচাৰি পাবলৈ টান অনাও অসম্ভৱ বাৰু সেইটো কাৰণে আমলৈকে খোৱা হৈছে আৰু এইফালে বনাই আছোঁ গাহৰি মাংস চৰ্বিলাল 2টা অনা হৈছিলে পুৰা তেল ওলাইছে গাহৰি তেল আৰু ইয়াৰ লগত দি দিম তৰা গাজলি আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ মই লাষ্ট ভিডিঅ' দিছিলোঁ মাঘৰ বিহু এতিয়া আকৌ বহাগৰ বিহু দিছোঁ বহুত বেছি গেপ হৈ গ'ল আৰু এতিয়া পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম মাজতে অলপ অসুবিধা হোৱাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে